মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MD আছামিজ চেনেলটোলৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ পাঠ অন্যপতি ব্যৱহাৰ পাঠটিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। পাঠটিৰ মাজলৈ যোৱাৰ আগতে মই তোমালোকক লেখক সত্যনাথ বৰাদেৱৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ, মন দি শুনিবা। অসমীয়া সাহিত্যৰ চিন্তাশীল প্ৰবন্ধৰ লেখক সাহিত্যিক সত্যনাথ বৰাদেৱৰ জন্ম হয় 1860 চনত গুৱাহাটীত। তেখেতৰ পিতৃৰ নাম দয়াৰাম বৰা আৰু মাতৃৰ নাম অময়া দেৱী। গুৱাহাটীত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি তেখেতে 1889 চনত কলিকতাৰ পৰা BA আৰু BL পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীলৈ উভতি ইয়াতে ওকালতি কৰিবলৈ লয়। বৰাদেৱে সাময়িকভাৱে 1914 চনত আৰ্ল ল কলেজত অধ্যাপনা কৰে আৰু পাছলৈ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপকৰ দায়িত্ব বহন কৰে। অসম সাহিত্য সভা 1924 চনত গুৱাহাটী অধিৱেশনত তেওঁ আদৰণি সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰে। তেখেতক অসমীয়া সাহিত্যৰ বেকন বোলা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা, চমু প্ৰশ্ন আহিব পাৰে যে অসমীয়া সাহিত্যৰ বেকন বুলি কাক কোৱা হয়। বৰাদেৱৰ উল্লেখনীয় সাহিত্যৰাজি হ'ল গীতৰ পুথি গীতাৱলী প্ৰকাশ হৈছিলে 1888 চনত, প্ৰবন্ধ পুথি হৈছে সাৰথি 1915 চনত, চিন্তাকলি 1935 চনত, সাহিত্য বিচাৰ 1908 চনত ইত্যাদি। সৌৰবিজ্ঞান সম্বন্ধীয় গ্ৰন্থ হৈছে আকাশ ৰহস্য আৰু অসমীয়া ভাষাৰ ব্যাকৰণ, বহল ব্যাকৰণ ইত্যাদি। 1925 চনৰ ডিচেম্বৰ মাহত এইগৰাকী সাহিত্যিকৰ ইহলীলা সম্বৰণ কৰে গুৱাহাটীত। এতিয়া তোমালোকক মই পাঠটিৰ কথাখিনি থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। মানুহ সামাজিক প্ৰাণী, সমাজ অবিহনে মানুহ বাস কৰিব নোৱাৰে। এই যে মানুহ সমাজপ্ৰিয় জীৱ, তেওঁলোকে সমাজ পাতি বাস কৰোঁতে বিভিন্ন ধৰণৰ মানুহৰ সৈতে সম্বন্ধত বান্ধ খাই থকা যায়। এই সম্বন্ধবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে মানুহৰ ব্যৱহাৰৰ ওপৰত। কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে জীৱন সুখকৰ হয়, সেই কথা সমাজৰ প্ৰত্যেকজন মানুহেই জনা উচিত। তাক জনাৰ বাবেই মানুহে নানা ধৰণৰ দুখ কষ্ট ভুগিবলগীয়া হয়। সাধাৰণতে সৎ চৰিত্ৰৰ লোকৰ ব্যৱহাৰো সৎ বুলি ভবা হয়, কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া দেখা নাযায়। কেতিয়াবা অনেক চৰিত্ৰৱান মানুহেও তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ দোষত হিংসা বা গৰিহণাৰ পাত্ৰ হয়। আকৌ অনেক কপটীয়া চলাহী বা সৎ মানুহো ব্যৱহাৰৰ গুণত সকলোৰে আদৰৰ পাত্ৰ হয়। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি। ব্যৱহাৰ প্ৰণালীক উৎকৃষ্ট ৰূপত তুলি ধৰে মিঠা মাতে। তুমি মিঠা মাত আৰু ব্যৱহাৰে সকলোৰে মন জয় কৰিব পাৰিবা। বিনয়ী ব্যৱহাৰে সকলোৰে অন্তৰ হাত পেলায়, আনহাতে কটু কথাই মানুহৰ অন্তৰ ভুলে বিন্ধাতি বিন্ধে, মানুহৰ অন্তৰত কষ্ট দিয়ে। মানুহক সন্তোষ দিব পৰা ব্যৱহাৰেহে এগৰাকী মানুহৰ ব্যক্তিত্ব তুলি ধৰে বা তেওঁ গুণ ৰাখি ওপৰলৈ লৈ যায়। নম্ৰতা অবিহনে সজ ব্যৱহাৰ উপকাৰত নাহে। সজ ব্যৱহাৰ দুগুণ উপকাৰী প্ৰতিপন্ন হয় যদিহে তাত নম্ৰ ভাৱ থাকে। নম্ৰতাই ব্যক্তিত্বৰ ৰহণ চৰাই উজ্জ্বল কৰে। নম্ৰ ব্যৱহাৰে মানুহৰ উচ্চ চিন্তাৰ প্ৰতিফলিত কৰে, প্ৰকাশ ঘটায়। নিজে কেৱল ভাল কাম কৰাই নহয়, আনৰ ভাল কামৰ প্ৰশংসা কৰাটো নিতান্তই জৰুৰী। আনৰ প্ৰশংসাই নিজৰ চিন্তাৰ মহত্বহে প্ৰকাশ কৰে, কিন্তু
প্ৰশংসা কৰোঁতে এজনৰ প্ৰশংসা অন্য এজন বা 10 জনৰ সন্মুখত কৰা উচিত। 10 জনে তেওঁৰ গুণৰ কথা তেতিয়া জানিব পাৰিব। গোপন কথা লুকাই থ'ব পৰাটো ব্যৱহাৰৰ অন্যতম প্ৰণালীৰ এটা কথা, গুৰুত্বপূৰ্ণ কথা। কিয়নো গুপ্ত কথা পেটত ৰখা মানে আনক বিশ্বাস কৰা বা বিশ্বাসটো সযতনে ৰখা। লোকক হেয় প্ৰতিপন্ন কৰিবলৈ গোপন কথা সদৰি কোৱাটো একেবাৰে অনুচিত। নিজৰ গুপ্ত কথাও অপ্ৰকাশ্য ৰূপত থাকিলে মানুহৰ ক্ষতি হ'ব নোৱাৰে। যদিহে কথাটো সন্ধালনি হয় তেতিয়াহে মানুহ বিপদত পৰিব পাৰে। লোকৰ দোষ বিচাৰি ফুৰাটো ব্যক্তিত্বৰ পৰিপন্থী কথা। মানুহে আত্মসমালোচনা কৰা উচিত। লোকৰ অনাহকত সমালোচনাই নিজৰ ব্যক্তিত্বৰহে ম্লান কৰিব পাৰে। মানুহৰ গুণখিনিহে অনুকৰণ কৰা উচিত, দোষখিনি নহয়। নিজৰ গুণৰ কথা অধিক নোকোৱাই ভাল, কাৰণ তেওঁলোকেও তোমাৰ গুণ প্ৰত্যক্ষ কৰে। অচিনাকি মানুহক বিশ্বাস কৰাটো অনুচিত আৰু চিনাকি হোৱাৰ পাছত যদি বিশ্বাস কৰা সততাৰ যদি পৰিচয় পোৱা তেতিয়াহ'লে সেই মানুহজনৰ সম্বন্ধ ত্যাগ কৰা উচিত। প্ৰত্যেক মানুহকেই তেওঁ প্ৰাপ্য অনুযায়ী মান দিয়া উচিত। সুদিনত সৎকাৰ আৰু ইতিকিং কৰাটো উচ্চ চিন্তাৰ পৰিচায়ক নহয়। একেদৰে মান্যৱন্তক অপমান কৰাটো পুৰুষালী নহয়। সকলো মানুহকে মৰম কৰা উচিত। উচিত ব্যৱহাৰত সংবেদনশীলতা ফুটাই তুলিলে পৃথিৱীখন প্ৰত্যেকৰে বাবে সহজ আৰু সুন্দৰ ব্যৱহাৰ উপযোগী হৈ পৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটোত এই কথাখিনিকে সন্নিৱিষ্ট কৰা আছে। পাঠটোত সুন্দৰ জীৱনৰ মহত্ব বা মূল মন্ত্ৰ হিচাপে কেৱল ব্যৱহাৰ প্ৰণালীকে আলোচনা কৰা হৈছে। গতিকে মই তোমালোকৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী পাঠত মই অন্যৰ প্ৰতি ব্যৱহাৰত থকা প্ৰশ্ন উত্তৰখিনি দিবলৈ যত্ন কৰিম।